প্ৰিয় দৰ্শক, মই পুৰবিজ কিটচেনত আজি সুইট কৰ্নেৰে সয়াবিনৰ তৰকাৰী বনাই দেখুৱাম। ইয়াৰ কাৰণে মই লৈছোঁ সুইট কৰ্ন 1 কাপ, সয়াবিন 1 কাপ, কুটা বিলাহী 3টা, এটা পিঁয়াজ কুটা, টুকুৰা কৰি লোৱা আলু 4টা, নিমখ আন্দাজমতে, 1 চাহ চামুচ কাশ্মীৰী চিলি পাউডাৰ, 1 চাহ চামুচ ধনিয়া পাউডাৰ, 1 চাহ চামুচ জিৰা পাউডাৰ, 1 চাহ চামুচ হালধি পাউডাৰ, 1 চাহ চামুচ গৰম মছলা পাউডাৰ, কেঁচা জলকীয়া 6-7টা মান, আদা নহৰুৰ পেষ্ট 1 টেবুল চামুচ, কুটি লোৱা ধনিয়া অলপমান, আৰু তৰকাৰীখন বনাবৰ কাৰণে মিঠাতেল। প্ৰথমে মই সয়াবিনখিনি উতলা পানীত কোমলাই ল'ম। দহ মিনিট ৰাখি থৈ দিম মই। দহ মিনিট পিছত সয়াবিনখিনি পানীৰ পৰা উঠাই টুকি থলোঁ। কেৰাহী গৰম হ'ল, ইয়াত মই 4 টেবুল চামুচ আন্দাজত মিঠাতেল দিছোঁ। তেল গৰম হৈছে, মই এতিয়া পিঁয়াজখিনি ইয়াত দি দিম। আদা নহৰুৰ পেষ্টখিনিও দি দিছোঁ। 2 মিনিট ভাজিলোঁ, এতিয়া মই বিলাহীখিনি দি দিলোঁ। অলপ নিমখ দিছোঁ। বিলাহীখিনি মই এতিয়া 3-4 মিনিট ঢাকন মাৰি ৰাখিম। 3-4 মিনিট পিছত ঢাকনখন উঠালোঁ। বিলাহী প্ৰায় গলি গৈছে। এতিয়া মই আটাইখিনি গুড়ি মছলা পেলাই দিছোঁ, গৰম মছলাটোৰ বাহিৰে। বেছি ৰৈ থকা নাই, আলু মই দি দিলোঁ। অকণমান নিমখ দি দিছোঁ। পুনৰ ঢাকনখন দি দিম। এতিয়া মই 3-4 মিনিট ৰাখিম, মাজতে এবাৰ লৰাইও দিম। ঢাকন উঠালোঁ। আলু প্ৰায় সিজি গৈছে আৰু অলপ সিজিব লাগিব। এতিয়া মই সয়াবিনখিনি দি দিলোঁ। আন্দাজমতে নিমখ দি দিলোঁ আৰু নিদিওঁ আৰু। লৰাই দিলোঁ। গেছ মিডিয়ামত ৰাখিছোঁ। এতিয়া গৰম পানী 1 কাপ দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ 4টা। পুনৰ ঢাকনখন আকৌ দি দিছোঁ। 4-5 মিনিট ৰাখি মই ঢাকনখন উঠালোঁ। সুইট কৰ্নখিনি দি দিম। আমি বেলেগ বেলেগকৈ খাবলৈ ট্ৰাই কৰিব লাগে, নিজৰে ভাল লাগে তেতিয়া খাই। এতিয়া মই সুইট কৰ্ন দি বেছি সময় নাৰাখোঁ, 2 মিনিট ৰাখিম। মিডিয়াম ফ্লেমত দিছোঁ গেছ। ঢাকনখন দি দিম। ঢাকনখন উঠালোঁ। গৰম মছলাৰ গুড়ি আৰু কুটা ধনিয়া দি দিম। লৰাই দিছোঁ।
গোটা ধনিয়া দিলোঁ। সুইট কৰ্নেৰে সয়াবিনৰ তৰকাৰী হৈ গ'ল। মই গেছ অফ কৰিলোঁ। নিশ্চয় আপোনালোকে বনাব ট্ৰাই কৰিব, খাই খুবেই সোৱাদ পাব। এই ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।